আজি ইয়াতে আহি বহুত ভাল লাগিছে। আমি পৰিয়ালৰ সকলোবিলাকে একেলগে আহিছোঁ, দাদা বাইদেউ, মোৰ হাজবেণ্ড আহিছে, মোৰ বাচ্চা দুটা আহিছে আৰু আমাৰ পৰিয়ালত চবে আৰু আহিছোঁ একেলগে। আহি বহুত ভাল লাগিছে। ইয়াৰ পৰিৱেশটো চাৰিওফালৰ যেনেকুৱা মানে গছ গছনি ফুল এইবিলাক ভাল লাগিছে আৰু বহুত ভাল লাগিছে আৰু মই সকলোকে আহ্বান জনাম যাতে চবে পৰিয়ালৰ সৈতে আহি ইয়াতে অলপমান ল'ৰা ছোৱালীবিলাকক লৈ আহক, লগত খেলা ধূলা কৰিলে সিহঁতৰ মনত আনন্দ পাব। মই এইটোৱে ক'ব বিচাৰোঁ আৰু ভাল লাগিছে আহি কিনে। আজি ফাৰ্ষ্ট আহিছে নেকি? আহিছোঁ আগতে। ইয়াতে বিভিন্ন যে খেলা আছে, খেলা খেলিছে নে নাই? কি কি খেলিবি? খেলিছোঁ। জুলনাত উঠিছোঁ। হা? ক'ৰ পৰা আহিছে? মই বলেলি পামৰ পৰা। ক'ৰ পৰা? বলেলি পাম। তোমাৰ নাম কি? তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী নিয়ৰ কাশ্যপ। এইটো আমাৰ নাওকটাৰ শুক্লাইত অৱস্থিত পাৰ্ক। আমি আহি থাকোঁ, ভাল লাগে। আজি মাঘৰ 1 তাৰিখ বুলি ফুৰিব আহিলোঁ, লগৰবিলাক আহিছে, ভাল লাগে আৰু বহুত মানুহ হয়। বগামাটিৰ পৰা যিবিলাক পৰ্যটক আহে বা যিবিলাক বনভোজস্থলীত পিকনিক খাব আহে সোমাই যায় ইয়াতে, ভাল লাগে সেনেকুৱা আৰু। ৰাইজক আমি এটাই আহ্বান জনাম যাতে ইয়াত যিবিলাক খেলৰ সামগ্ৰী আছে যাতে ভালকৈ ব্যৱহাৰ কৰে, কাৰণ বহুত মানে টকা পইচা খৰচ কৰি এইবিলাক চৰকাৰৰ পৰা দিয়া হৈছে, যাতে ভালকৈ ব্যৱহাৰ কৰে আৰু পৰিৱেশটো ভালকৈ ৰাখে, চাফ চিকুণতা বজাই ৰাখে, লেতেৰা নকৰে, ফুল চুল যাতে নিচিঙে, এনেকুৱা আৰু। যিটো আগৰ দিনত কেনেকুৱা আছিলে আপুনি যিটো জাগা? হয় হয়, আগতে আপোনাৰ পাৰ্কখন দিনে দিনে ডেভেলপ হৈ গৈ আছে। বৰ্তমান আমাৰ স্থানীয় যিজন EM ৰঞ্জন আৰ্জাৰী, তেখেতৰ প্ৰচেষ্টাত আৰু নতুন ৰূপত এটা উদ্যমেৰে কাম কৰি তেখেতে যথেষ্ট কষ্ট কৰি, নিজেও কষ্ট কৰিছে তেখেতে, আমি দেখা পাইছোঁ। আৰু তেখেতৰ প্ৰচেষ্টাত আজি পাৰ্কখন এটা নতুন ৰূপত দেখা পাইছোঁ। আমিতো ভাল লাগিছে, তেখেতক ধন্যবাদ জনাইছোঁ। আগলৈ যাতে এনেকুৱা ধৰণৰ আৰু তেখেতে প্ৰচেষ্টা লয় আৰু উন্নত মানৰ যাতে সামগ্ৰী আনে, যাতে খেলৰ সামগ্ৰী হওক বা বিভিন্ন ধৰণৰ যাতে তেখেতে কিছুমান ব্যৱস্থা কৰি ৰাইজৰ কাৰণে যাতে হেৰি কৰে আৰু। আহক, তেখেতসকলে আহক আৰু আহি পিনে যাতে SOP দিছে, SOP 10টা বজাৰ পৰা মানুহে 10টা বজালৈকে যাতে 10টা, এই পাৰ্কটো এনেও দেৰি নহয়, গধূলি পিছত আমাৰ মানে বন্ধই হয়। সোনকালে আহক, সোনকালে ঘৰত যাওক, ৰাতিলৈকে নাথাকক, SOP মানি আহক আৰু ক'ভিড প্ৰট'কল যিটো দিছে সেইটো মানি চলক, ডিষ্টেঞ্চটো মেইনটেইন কৰক। ভাল লাগিছে। কি কৈছে? মহৰীপাৰাৰ পৰা। আগতে অহা নাই, আজি প্ৰথম আহি গেটত সোমাই পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ফুলবিলাক দেখি। আমি এনে বঙাইগাঁৱত থাকোঁ অস্থায়ীভাৱে, কিন্তু তাততো বহুত দেখিছোঁ, কিন্তু ইয়াতে মানে ভাল লাগিছে আৰু। ভিতৰুৱা ঠাই এখনত আছে, ভিতৰুৱা নহয় এতিয়া ঠাইবিলাক, ভাল লাগিছে। এইখন বাক্সা ডিষ্ট্ৰিক্ট, নাওকাটাৰ পৰা। মই আগতে আহি পোৱা নাই, মই আজিয়ে প্ৰথম আহিলোঁ। হয়, এনেই শুনি আছোঁ, ভাল লাগিছে, শুনি আছোঁ বহুত দিনৰ পৰা শুক্লাই পাৰ্ক বুলি। ঘৰৰ মানুহখিনি অহা নাছিলোঁ। মই বিবাহ সূত্ৰে মানে মই এনে ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়, গতিকে গম নাপাওঁ ইফালৰ জেগাবিলাক ভালকৈ। ৰাইজক কি আহ্বান জনাব যিহেতু শুক্লাই পাৰ্কত যে উদ্যানত আহিবৰ কাৰণে কি? শুক্লাই পাৰ্কখন উদ্যানত আহিবৰ কাৰণে কি জনাব নেকি? আহক, সকলোৱে পৰিয়ালৰ সৈতে উপভোগ কৰক আৰু মানে পৰিৱেশটো যাতে মানে দূষিত নকৰে আৰু কোনেও, সেইটো আহ্বান জনাম। কেনে লাগিছে? বহুত ভাল লাগিছে আহি। আগতে আহি পাইছে না পোৱা? পাইছোঁ। পাইছে? কেইবাৰ আহিলে? একবাৰ। একবাৰ? তেতিয়া ফাৰ্ষ্ট নেকি? নহয়, আৰু একবাৰ আহিছিলোঁ। ফুল আছিল না নাই এইটো সময়ত? তেতিয়া ফুল নাছিল। তেতিয়া হৈ আছে। ফুলটো কেনে লাগিছে? ভাল লাগিছে। খেলা খেলিছে না নাই? খেলিছোঁ। বিভিন্ন খেলা আছে, কি কি খেলিলে? মই জুলনাত উঠিছোঁ, শ্লাইডত উঠিছোঁ আৰু তাতে উঠিছোঁ আৰু উঠিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ণৱাংগ বৰা। মানে কেনে লাগিছে? ভাল লাগিছে। তুমি ক'ৰ পৰা আহিছা? মহৰীপাৰা। স্কুল বন্ধ আছে নেকি? স্কুল বন্ধ কাৰণে আহিলে? লগকেইটা আহিব না নাই? তেখেতসকলক ক'ব না নাই? যেনেকৈ তোমাৰ লগ আছে তেখেতসকলক কি জনাব? আহিব কম। আহিবা কম। কি কি খেলা খেলিলে? জুলনাত উঠিছোঁ, লেগছ চলিছোঁ আৰু বহুত খেলিছোঁ। ফুলটো চাইছা না? চাইছোঁ। তোমাৰ নামটো মানে? নমস্কাৰ, মোৰ নাম শ্ৰী বৃষ্টি শিখা বৰা।
ঠিক আছে বস্তু যিহেতুকে ভালে লাগিছে ৰাইজক কি ক'ব আপুনি ৰাইজক কি ক'ম ইয়ালৈ আহিব কম সকলো আহক চাওক এই আৰু মই ইয়াৰে হয় অকণমান আগত আমাৰ গাঁওখন জাবাংপাৰ আমাৰ গাঁৱৰ নাম আগতে কেনেকুৱা আছিলে আগতকৈ বহুত উন্নত হৈছে কোনে বনাইছে আপোনালোকে গম পায় আমাৰ ইয়াৰে ৰণেন নাৰ্জাৰী মহোদয় বনাইছে তেখেতক এই চেগতে ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু আগন্তুক দিনত ইয়াতকৈ যাতে ভাল হয় তাৰে কামনা কৰিম আৰু আমি থেংক ইউ পোনপ্ৰথমে মই সদৌ অসম ঘৰুৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি ফালৰ পৰা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোৰে উন্নতি আৰু মংগলৰ কামনা কৰিলোঁ আৰু এই চেগতে আজি মই পৰিবাৰৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ আহিছোঁ আৰু দেখিলোঁ এই বাক্সা জিলাৰ এই শুক্লাই যোনটো পাৰ্ক নিৰ্মাণ কৰিছে অতি সুন্দৰ অতি মনোৰম দৃশ্য অতি মানে মনটো শান্ত কৰি দিয়া এটা দৃশ্য ইয়াতে বনাইছে গতিকে যোনে উদ্যোক্তা লৈছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ থাকিল যে আগন্তুক দিনত BTCত এনেধৰণৰ উন্নয়ন যেনেকুৱা পাৰ্কবিলাক অলপ উন্নতি হয় আৰু মানুহ ইয়াতে যাতে মানে পৰ্যটনৰ থলী হয় সেইটো আমি বিচাৰিছোঁ গতিকে ইয়াতে চৰকাৰ প্ৰশাসনকো অলপ গুৰুত্ব দিবলৈ মই আহ্বান জনাইছোঁ ৰাইজক আহক ধুনীয়া মনোৰম দৃশ্য উপভোগ কৰক আৰু মানে পৰিবাৰৰ সৈতে আহক ইয়াতে ইমান ধুনীয়া পৰিৱেশ আপোনালোকে পাব মনটো শান্ত আপুনি কৰিব পাৰিব বুলি মই ভাবোঁ গতিকে সকলো ৰাইজকে মই মানে সদৌ শেষত ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু এই মানে পাৰ্কখনলৈ আহিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ খুব ভাল লাগিছে ভাল লাগিল মই মহৰীপাৰা বেছি দূৰৰ পৰা নহয় মহৰীপাৰাৰ পৰা আহিছোঁ ভাল লাগিছে আগতকৈ বহুত ভাল হৈছে আগতেতো ইমান নাছিলে এতিয়া ভাল লাগিছে আৰু বহুত ভাল লাগিছে এতিয়া এইটো আমাৰ মই শুনিছোঁ আমাৰ ডাঙৰীয়া ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই বনাইছে এনেকুৱা কৰিছে আৰু বহুত ভাল লাগিছে ৰাইজক আহ্বান জনাম যে এনেকুৱা হেৰিত বহুত ভাল লাগিছে ইয়াতে যাতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে সেইটো আহ্বান জনাম ৰাইজক লগতে আৰু ৰাইজক জনাম ইয়াতে আহক আহি পেলাই চাওক পৰিস্থিতি কেনেকুৱা পৰিৱেশ কেনেকুৱা হৈছে মানুহ ইয়াতেতো বহুত মানুহ হৈছে বহুত মানুহ দেখা পাইছোঁ আগতে এনেকুৱা নাছিল এতিয়াতো बहुत মানুহ দেখা পাইছোঁ दिनैनि समा जोबोद मोजां सम मानो होनबा जों दिनै मागो दमासिखौ दिनै फालिदों आरो आं मोनसे आरज बयनिबो रायजो राजानिसिम जाहाथे जों मागो दमासियाव बयबो अनलायनानै बयबो सोलिनो हायो जाहाथे आफा इसोरा बयखौबो अनो जोंखौ मोजां मोजां लाखियो आरो लोगोसे जिथुनिखि COVID-19 बिनिफ्राय जों जाहाथे मुक्त जायो बिनि थाखाय जों इसोरनिसिम आरज गाबो जाहाथे जोंनि देखा शान्ति जायो आरो लोगोसे जोंनि बिटिआरआ शान्ति जायो गोजोनै बयबो जोंनि गेजेराव अनलायनानै सोलिनो हायो बिनि थाखाय आं आफा इसोरनिसिम आरज गाबहरो जोबोद मोजां परिबेस बेयो मोनसे नेचारेल जोंनि मानगोनां बिथां रणेन्द्र नार्जारी सार जोंनि बिटिआरनि बिथांनि जिथुनाखि जा बिथांखि बे पार्कआव बयबो सेंग्रा सिख्ला बोराय बेन्थ बयबो बेहाय इन्जय खालामफैदों आं बिथांखौ धन्यबाद होयो आं बिटिआर बाखि जानानै मानगोनां बिथां सारखौ रायजोखौ मा बुंनो जे सिगांनि दिनाव जे हाग्रानि जे गोलैसोना दंमोन हाग्रा जाना दंमोन दिनैनि दिनाव बे समायना जाबाय जे लैहोर लैहोर मानसिफ्रा जे बाहागो लाबाय बे बिथिङाव नोंथाङा मा बुङो आं गिबियावनो बेखौनो बुंनो सानदों बे आरनाय रादाबनि गेजेरजों आरो लोगोसे बड'सा रादाबनि गेजेरजों नोंथांमोननि जिथु निउस पर्टेल जों दा मोनसे परिबेस जाबाय जिहेतु जोंहा थांनाय 2021 मायथाइनि जिथु 27 जानुवारियाव मोनसे सुक्ति जादोंमोन इन्डिया गभर्नमेन्ट बा स्टेट गभर्नमेन्टजों जोंनि बिटिआर जिहेतु बे समनिफ्राय जों दिनै मोनसे परिबेस मोनदों मानगोनां बिथां प्रमद बर'नि सारनि दैदेननायाव जिथु बिटिआर सरकार बेवहाय जोंहा मोनसे शान्ति फैदों बेखायनो आं जोंनि मानगोनां बिटिआरनि बिथांखौबो आंनिफ्राय हाजासे हामलायनाय थाबाय जिहेतु जों मोनसे परिबेस मोनबाय जों फंसे बाथ्रा बुंनाय शान्ति गैयाबा जेरावबो मानसिया जौगानो हाया बेखायनो जों दा शान्ति मोनदों बिटिआराव बेखायनो आं बिटिआर गभर्नमेन्टखौ धन्यबाद होदों मा बुङो जे सरकारनि सायाव नैबे बिथिङाव जे जेरैबायदि दिनैनि दिनाव जे समायना जादों बेनिफ्राय बांसिन समायना खालामनायनि सायाव नोंथाङा मा बुंनो आं सानो जोंनि मानगोनां बिथां जिथु जोंनि बिटिआरनि रणेन्द्र नार्जारी निस्सय मोनसे प्रजेक्ट लाबावगोन आरो बिथाङाबो अनेक प्रजेक्ट लादों जों नुनायाव दिनै बिथाङा तरमुज खालामदों
बेबो मोनसे बिथांनि मोनसे मोजां पदक्षेप जोंनि जिथु सेंग्राफोर बिथांखौ जे बिथाङा एंगेज खालामदों जोंनि बे सुक्लाय सेरफांगुरियाव बिथांखौ धन्यबाद होदों आरो पार्कखौ जाहाथे आरो बिनिख्रुइ मोजांसिन साबद्रायसिन खालामो बिथांखौ आं रायजो जानानै आं आह्वान खालामनाय थाबाय পাৰ্কখন নতুনকৈ হৈছে চাগে আমি অহা নাছিলোঁ কোনোদিনে আজি ভাল লাগিছে বস্তুখিনি ধুনীয়া লাগিছে পৰিৱেশটো ধুনীয়া লাগিছে আৰু আমি ৰঙিয়াৰ পৰা আহিছোঁ অঁ আজি প্ৰথম আহিছোঁ বিগত সময়ত যে পদধূলিৰ দিনত যে জংঘল হৈ আছিলে এতিয়া যে সুন্দৰ মানুহকেইটা বহুত আহিছে এই বিষয়ে আপুনি কি ক'ব অঁ ভাল হৈছে এতিয়া পৰিৱেশটো সুন্দৰ কৰি তুলিছে মানুহখিনি আহিছে এতিয়া মানুহ মই দেখিছোঁ আগতে মই বগামাটি আহিছিলোঁ কিন্তু এই পাৰ্কখন মানে ইমান জাকত জিলিকা নাছিল চাগে এতিয়া মানে ধুনীয়া জাকত জিলিকা হৈ উঠিছে তো আহি ভাল লাগিছে আৰু সুন্দৰ কৰি তোলক মানুহ আহক ইয়াতে সেইটো ৰাইজক আহ্বান কৰিছোঁ আহক ঠাইডোখৰ চাওক চাই ইয়াত উপভোগ কৰক সেইখিনি আহ্বান কৰিছোঁ